নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে লৈ আহিছো কেইবাটাও বিশেষ ডাঙৰ খবৰ। আজি হৈছে 8 মে। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যুগুত কৰোৱা হৈছে ৰাজ্যবাসীৰ বাবে কেইবাটাও ডাঙৰ খবৰ আৰু জৰুৰী খবৰ। হয় বন্ধুসকল, আজিৰ আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এক ভয়ংকৰ খবৰ। হয় বন্ধুসকল, ভয়ংকৰ পথ দুৰ্ঘটনা। ভোটদান কৰি ঘৰলৈ উভতাৰ পথতে মতিয়াই নিলে বাহনে। পুনৰ ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনে মতিয়াই নিলে এজন লোকক। ভয়ংকৰ দুৰ্ঘটনাত নিহত হয় ডুম্বনাথ নামৰ এজন লোকৰ। সংকটজনক অৱস্থাত ভেলুনাথ নামৰ আন এজনক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। তীব্ৰবেগী বাহনৰ খুন্দাত উভালি পৰে বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা। দুৰ্ঘটনাত সংঘটিত কৰা বাহনখনৰ নম্বৰ হৈছে AS27C38। হালকুচা আৰক্ষী চকী গেৰাভিটাত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা। ঘটনাস্থলীত উপস্থিত হৈছে ইতিমধ্যে আৰক্ষীৰ ভোটদান কৰি ঘৰলৈ উভতাৰ পথতে বাহনখনৰ খুন্দাত নিহত হয় লোকজন। আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক জৰুৰী খবৰ। হয় বন্ধুসকল, ভোটদান গ্ৰহণৰ মাজতে বিজেপি নেতাৰ বিৰুদ্ধে গৰজি উঠিল বিজেপি নেতা। জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাৰ মন্তব্যৰ পাছতে জাংগুৰ খাই উঠিছে দিলীপ শইকীয়া। মতিভ্ৰম হৈছে অশোক শৰ্মাৰ। অশোক শৰ্মাৰ চিকিৎসাৰ প্ৰয়োজন হৈছে। দৰং ওদালগুৰিত মোৰ বিৰুদ্ধে প্ৰচাৰ চলাইছে অশোক শৰ্মাই। অশোক শৰ্মাক দলৰ পৰা বহিষ্কাৰ কৰাৰ দাবী জনাব দিলীপ শইকীয়াই। 2011 চনত মোক হেৰুৱাবলৈ প্ৰতিনিধিত্ব প্ৰাৰ্থীৰ পৰা 2 লাখ টকা লৈছিল অশোক শৰ্মাই। অশোক শৰ্মাক কুলাংগাৰ আখ্যা দিলে সাংসদগৰাকীয়ে। পূৰ্বৰ পৰাই চিপৰাং মৰা স্বভাৱ আছে বিজেপি নেতা অশোক শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক জৰুৰী খবৰ। হয় নেকি, ভোট গ্ৰহণৰ দিনাই নিৰ্বাচনী বিধি উলংঘা এইবাৰ বদৰুদ্দিন আজমলৰ। কলগাছিয়া আজমলে ভংগ কৰিলে নিৰ্বাচনী বিধি। দলে বলে ভোটগ্ৰহণ কেন্দ্ৰত সোমাল মৌলানা বদৰুদ্দিন আজমল। ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ভোটাৰৰ সৈতে কথাও পাতিল আজমলে। প্ৰাৰ্থী ভোট কেন্দ্ৰৰ ভিতৰত সোমাব পাৰে যদিও তাৰো আছে নিয়ম। দলীয় প্ৰাৰ্থী নিৰ্বাচনী এজেণ্ট প্ৰৱেশ কৰিব পাৰে ভোটগ্ৰহণ কেন্দ্ৰত, কিন্তু এবাৰত এজনকৈহে সোমোৱাৰ অনুমতি থাকে ভোটগ্ৰহণ কেন্দ্ৰত। সকলো নিয়ম উলংঘা কৰি ভোটগ্ৰহণ কেন্দ্ৰত দলে বলে সোমাল আজমল। আজমলৰ এনে কাণ্ডক লৈ সৃষ্টি হৈছে বিতৰ্ক। ভোট গ্ৰহণৰ দিনাই নিৰ্বাচনী বিধি উলংঘা বদৰুদ্দিন আজমলৰ।